আজি বনালোঁ বহুত বেছি টেষ্টি ৰাজমা কাৰী ৰেচিপি। এই কাৰীবিধ একেবাৰে সহজ বনাবলৈ আৰু খাবলৈও বহুত বেছি টেষ্টি হয়। আৰু এই কাৰীবিধ ভাত, ৰুটি, পোলাও সকলোৰে লগতে খাব পাৰি। মই আজি বনাইছিলোঁ অকণমান জিৰা ৰাইচ আৰু ৰুটি। আৰু ইয়াৰ কাৰীখন দেখিছে নহয় কিমান বেছি ধুনীয়া হৈছে। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ মইনো কেনেধৰণে বনাওঁ আৰু আপোনালোকেও জনাব আপোনালোকে কেনেধৰণে খায়। গুড মৰ্ণিং এভৰিৱান, মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া দেখিছে নহয় ৰাজমাহখিনি মই ৰাতিটো তিয়াই ৰাখিছিলোঁ। এতিয়া এইখিনি আকৌ এবাৰ ভালদৰে ধুই টুকি ল'ম গোটেইখিনি। আৰু এইফালে কাটি লৈছোঁ পিঁয়াজ, বিলাহী। আৰু পিঁয়াজ লৈছোঁ ডাঙৰ চাইজৰ দুটা, বিলাহী দুটা লৈছোঁ মিডিয়াম চাইজৰ। আৰু এইফালে নহৰু আদাখিনি সৰু সৰুকৈ স্লাইচ কৰি কাটি লৈছোঁ। তেজপাত, কেঁচা জলকীয়া এটা, গোটা জিৰা আৰু ইলাচি 3টা, অকণমান ডালচেনি, তেনেধৰণে অকণমান গৰম মছলা লৈছোঁ। আৰু এইফালে এটা কুকাৰ লৈছোঁ মই কুকাৰত বনাম, কেৰাহীটো বনাব পাৰি। মই প্ৰায় কুকাৰতে বনাওঁ আৰু কুকাৰত বনালে একেবাৰতে হৈ যায়। বইল কৰি থাকি আকৌ নেক্সট কেৰাহীত বনাব নালাগে আৰু মই এনেধৰণে বনাই ভাল পাওঁ। আৰু কুকাৰত মই মিঠাতেল দিছোঁ, তাতে তেল গৰম হ'লত গোটা জিৰাকেইটা দিছোঁ, তাৰপিছত তেজপাত আৰু গৰম মছলাকণ দি অকণমান ভাজি লৈছোঁ ৰঙচুৱাকৈ। তাৰপিছত এয়া পিঁয়াজখিনি দিছোঁ, পিঁয়াজখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এইখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজিম। আৰু এইফালে পিঁয়াজখিনি অলপ সময় ভজাৰ পিছতে স্লাইচ কৰি লোৱা আদা আৰু নহৰুখিনি দি দিছোঁ আৰু এইখিনি অকণমান সময় ভাজিম। আৰু এই গোটেইখিনি অলপ সময় ৰঙচুৱা হোৱালৈকে ভজাৰ পিছতে এতিয়া জোখমতে হালধি গুড়ি আৰু এইফালে অকণমান কাশ্মীৰ মিক্স দিছোঁ, জ্বলা নহয়। আৰু 1.5 চামুচমানৰ জোখাৰে মই জিৰা পাউডাৰ দিছোঁ। আৰু আপোনালোকে যদি ধনিয়া পাউডাৰ ভাল পায় তেতিয়া ধনিয়া পাউডাৰো 1 চামুচমান দিব পাৰে। মই যিহেতুকে ধনিয়া পাউডাৰটো ইমান ব্যৱহাৰ নকৰোঁ সেইকাৰণে দিয়া নাই। আৰু এইখিনি ভালদৰে অলপ সময় ভাজিম মছলাখিনিৰ পৰা তেল ওলোৱালৈকে। তাৰপিছত এয়া বিলাহীখিনি দি দিছোঁ আৰু বিলাহীখিনি দিয়া ক্লিপটো থাকিয়ে গ'ল। আৰু এয়া অকণমান পানী দি দিছোঁ মছলাখিনি জ্বলি নাযাবলৈ কাৰণে। অকণমান ভাজিম এনেদৰে আৰু অকণমান পানী দি দিছোঁ। এনেকৈ অকণমান পানী দি অলপ সময় মছলাখিনি ভাজি ল'ম। আৰু এতিয়া দিছোঁ জোখমতে নিমখ। আৰু বিলাহীখিনি ভাজোঁতেও অকণমান দিছিলোঁ। আৰু এতিয়া গোটেইখিনি ভালদৰে অলপ সময় লৰাই ল'ম। আৰু গোটেই বিলাহী আৰু মছলাখিনি ভাজি এতিয়া তেল ওলাইছে। আৰু এতিয়া ৰাজমাহখিনি দি দিছোঁ আৰু ৰাজমাহখিনি অলপ সময় ভাজিব লাগিব যাতে মছলাখিনি ৰাজমাহখিনিৰ মাজত ভালদৰে সোমাই যায়। এনেদৰে লৰাই অলপ সময় ভাজিম। আৰু এইফালে ৰাজমাহখিনি 10 মিনিটমান ভাজি ল'ম লৰাই। গেছটো একেবাৰে ল' টু মিডিয়াম ফ্লেমত। আৰু এনেধৰণে ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। আৰু ইয়াৰ ৰঙচুৱা হৈ আহিলে লাহেকৈ এতিয়া জোখমতে পানী দি দিছোঁ। আৰু যদি ভাতৰ লগত হয় অকণমান পাতলকৈ বনালে একো নাই। আৰু যিহেতুকে ৰুটি, পোলাও এনেকুৱাবিলাকৰ লগত অকণমান ডাঠ হ'লে ভাল লাগে কাৰীটো। আৰু আনফালে এখন তাৱা পাতি তাতে অকণমান নিমখ দি এটা ডিম খুৰখুৰীয়াকৈ ভাজি ল'ম। আৰু কেনেধৰণে দিওঁ আপোনালোকে সকলোখিনি চাই থাকিব। আৰু এইফালে ৰাজমাহখিনি মই 3টা চিটি মৰালোঁ, যিহেতুকে ৰাতিয়ে তিয়াই থৈছিলোঁ। ইমান ধুনীয়াকৈ সিজিছে দেখিছে নহয়। আৰু মই ইমানটো জোখৰ ৰাখিছোঁ কাৰীখিনি। আৰু ওপৰতে ভাজি লোৱা এইখিনি দি দিছোঁ। আৰু 1 চামুচমানৰ জোখাৰে মই ঘি দিছোঁ। আৰু আধা চামুচমান মই গৰম মছলাও দিলোঁ, কিন্তু সেই ক্লিপটো থাকিয়ে গ'ল কৰিবলৈ। আৰু যিহেতুকে গোটা গৰম মছলা দিছোঁৱেই সেইবাবে কম পৰিমাণে দিছোঁ পাউডাৰ গৰম মছলাটো। আৰু একেবাৰে শেষত কেঁচা ধনিয়া দিছোঁ, যিহেতুকে এতিয়া কেঁচা ধনিয়াৰ ছিজন হয় আৰু বহুত বেছিয়ে ভাল লাগে কেঁচা ধনিয়া দি খালে যিকোনো বস্তুৱেই। আৰু এয়া ৰেডি হৈ গ'ল আজি ৰাজমাহ কাৰী ৰেচিপি। খাবলৈ সঁচাই বহুত বেছিয়ে টেষ্টি হৈছিল। আপোনালোকেও এনেধৰণে যদি নাই খোৱা এবাৰ হ'লেও ট্ৰাই কৰি চাব। সকলোৱে খাইছে নিশ্চয়। আৰু এয়া থালিখনো ৰেডি কৰি ল'লোঁ। আৰু আজিৰ ৰেচিপিটো কেনেকুৱা পালে চাই জনাব। যদি মোৰ ভিডিঅ'বিলাক প্ৰথমবাৰৰ কাৰণে চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি
অল কৰি ল'ব, তেতিয়া মোৰ আহিবলগীয়া নতুন নতুন ৰেচিপিবিলাক পাব। আৰু আজি ভিডিঅ'টো ইমানখিনিয়ে আছিল। আজিলৈ আহিছোঁ, ধন্যবাদ।